হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো আচলতে যোৱা চানডেৰ ভিডিঅ'। মানুহজনক ক'লোঁ ঘৰতে সোমাই আমনি লাগিছে, ব'লকচোন ক'ৰবাত ওলাই যাওঁ। আৰু তেওঁ ক'লে ওলোৱা তেতিয়াহ'লে বুলি। আৰু তেওঁ কোৱা লগালগ মই ৰেডি হ'লোৱে নহয়। দুয়োটা ৰেডি হৈ আমি ঘৰৰ পৰা ওলাই আহিলোঁ। আৰু এফালে ৰাস্তাটো চাওকচোন, ইমান ধুনীয়া লাগিছে নহয়নে বাৰু। আৰু ডাৱৰবোৰ দেখিছেনে, পাহাৰত লাগি থকা নিচিনা লাগিছে। আৰু পাহাৰবোৰ যে দেখিছে, সেইবোৰ হেনো অৰুণাচলৰ পাহাৰ। মানুহজনে ক'লে ব'লা আজি তোমাক অৰুণাচলকে দেখাই আনিম বুলি। যিহেতু মই আগতে যোৱা নাছিলোঁ, সেয়ে ভালেই পালোঁ। আৰু আমাৰ ঘৰৰ পৰা প্ৰায় 1.5 ঘণ্টামানৰ ৰাস্তা হয় অৰুণাচললৈ। আৰু আমি গৈ অৰুণাচলত সোমালোগৈ আৰু এফালে ইটানগৰলৈ আহি আছোঁ। 4 কিলোমিটাৰ বাকী আছে আৰু ইটানগৰলৈ। আমি গৈছোঁ হয়, কিন্তু আমি ক'তো ৰখা নাই দেই। মানুহজনে ক'লে ভালকৈ ফুৰিবলৈ এদিন ইয়ালৈ আহিম। এতিয়া মানে এনেকৈ আৰু অলপ দূৰ গৈ পিনি আমি ঘূৰি যাম বুলি ক'লে। আৰু যিহেতু মই আগতে দেখা নাছিলোঁ, সেইকাৰণে মোক অকণমান দেখাবৰ কাৰণে লৈ আহিছিলে। আৰু যিহেতু সেইদিনা চানডে আছিলে, গাড়ীও ইমান নাছিলে ৰাস্তাত, সেইকাৰণে গৈ ভালেই লাগিছিলে বাৰু। আমি ইটানগৰৰ পৰা অলপ দূৰ গ'লোঁ আৰু এফালে পাহাৰবোৰ চাওকচোন, ইমান ধুনীয়া লাগিছিলে। ডাৱৰবোৰ লাগি থকা নিচিনা লাগি আছিলে। আৰু এনেদৰে অলপ দূৰ যোৱাৰ পিছত আমি উভতিলোঁ আৰু ভাবিছিলোঁ ক'ৰবাতে ৰিজৰ্ট বা ৰেষ্টুৰেণ্ট কিবা পালে এনেকৈ সোমাই খাই আহিম বুলি। কিন্তু তাতে ৰিজৰ্ট আছিলে বাৰু, নথকা নহয়। এখন ৰিজৰ্ট আছিলে, ৰাস্তা বেয়া কাৰণে আমি সেইফালে সোমাই নগ'লোঁ। আৰু কেইবাখনো ৰিজৰ্ট পাইছিলোঁ, কিন্তু ইমান সোমাব মন নগ'লে আৰু ভাবিলোঁ গহপুৰতে ক'ৰবাত সোমাই কিবা কিবি খাম বুলি। আৰু এফালে ৰাস্তাতে ৰখি পিনি ফটো দুখনমানো উঠি ল'লোঁ আৰু দুয়োজনে। আৰু মাজতে আকৌ আমি চব্জি বজাৰো কৰিলোঁ দেই, সেয়া মানে ভিডিঅ' কৰিবলৈ নহ'লে। আৰু আমি আহি গহপুৰ পালোঁহি। গহপুৰত ইয়াতে ৰাগ ৰেষ্টুৰেণ্ট বুলি এখন আছে, তাতে আহি সোমালোহি। তাতে ইমানেই মানে মোৰ মূৰটো বিষাই আছিলে, ভাবিলোঁ কফি একাপকে খাই যাওঁ বুলি। এইফালে আমি সোমাই আহিলোঁ ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ। আৰু আমি ইয়াত খাবৰ বাবে অৰ্ডাৰ দিলোঁ কফি। তাৰপিছতে আকৌ চিকেন বিৰিয়ানী এটাও অৰ্ডাৰ দি দিলোঁ। আৰু অৰ্ডাৰ দি কৰি আমি ৰখি আছোঁ। আৰু ফাইনেলি আমাক দিলেহি, কিন্তু আমাক চিকেন বিৰিয়ানীটো আগতীয়াকৈ দিলেহি বাৰু। আমি কফিটো আচলতে আগতীয়াকৈ বিচাৰিছিলোঁ। কফিটো খালি অলপ দেৰিকৈ দিছেহি। মই খাইছিলোঁ মিল্ক কফি, আৰু মানুহজনে খালে ব্লেক কফি। খাই কৰি লৈ আমি সোমাইছোঁহি বিশালত। যিহেতু কিবা কিবি ঘৰৰ বজাৰ কেইটামান কৰিবলৈ আছিলে, ভাবিলোঁ আহিছোঁ যেতিয়া কৰিয়ে যাওঁ বজাৰ কেইটাও। সেয়ে ভিতৰলৈ সোমাই গৈ আছোঁ। আৰু আপোনালোকৰ হয়নে নহয় বাৰু, এনেকৈ শ্বপিং মলবোৰত গ'লে বস্তু দেখিলেই লওঁ লাগে। আৰু মই মানে চব বস্তু চাইছোঁ। আৰু মানুহজনে কৈছে যি লাগে সেয়া চোৱা বুলি কৈছে। আৰু ফাইনেলি বস্তুকেইটা ল'লোঁ, আৰু যিকেইটা ল'ব লগা আছিলে লৈ পে'মেণ্ট কৰি মেলি আমি আকৌ গহপুৰতে এখন দোকান আছে চাওকচোন। দোকানখনত মানে প্লাষ্টিকৰ চব কালেকশ্যন আছে, চকী টেবুল টুলৰ পৰা আদি কৰি ফুলৰ টাবলৈকে সকলোখিনি। তাৰ পৰা মই ফুলৰ টাব কেইটামান ল'লোঁ। আৰু যিহেতু গধূলিও হৈছিলে, আৰু এফালে দোকানত সোমাই ঘৰৰ কাৰণে কিবা কিবি বজাৰো কৰিলোঁ, খোৱা বস্তু। বজাৰকেইটা কৰি লৈ আমি ঘৰলৈ বুলি গৈছোঁ। আৰু যিহেতু বহুত দেৰি হৈ গ'ল, প্ৰায় 7টামান 7:30 বাজিলে। আৰু ঘৰৰ পৰা আমি ওলোৱাও দেৰি বাৰু, 1টামানে বাজিছিলে ঘৰৰ পৰা ওলাওঁতেও। আৰু ঘৰলৈ বুলি আমি গৈ আছোঁ। আৰু আপোনালোকক যে কৈছিলোঁ বাটতে চব্জি বজাৰ কৰিলোঁ বুলি, এইবোৰ চব্জিখিনি ইমানেই মানে ফ্ৰেছ লাগিলে, দেখিয়ে মানে ৰ'বই নোৱাৰিলোঁ, লগালগ গৈ কিনিলোগৈ। আৰু ভিডিঅ' কৰা নহ'লেই মানে। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰি দিব। বাই।